Hey guys, কি খবৰ আছে সকলোৱে ভাল তো মোক কালি এটা মই ভিডিঅ' দিছিলোঁ মেডিকেলৰ পৰা মোক সুধিছিলে যে মেডিকেলৰ মানে দাঁত যোনটো টিথ দাঁত কেইটা থাকিব লাগে আৰু কেইটা থাকিলে ভাল হয় আৰু এজনে কৈছিলে কি মোৰ কিবা দাঁত মানে পোকে খাই এটা নাইকিয়া হৈ গৈছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মই ক'ম ভালকৈ কেইটা দাঁত থাকিব লাগে তো ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই থাকিব প্ৰথমতে আমি আলোচনা কৰি লৈছোঁ মানে যিহেতু আমাৰ 32টা দাঁত থাকে ন 32টা দাঁতৰ ভিতৰত মানে SSC GD হওক या আৰ্মি হওক কেইটা দাঁত থাকিব লাগে সব SSC GD হওক या আৰ্মি হওক মানে 32টা দাঁতৰ ভিতৰত আপোনালোক 28টা দাঁত থাকিবই লাগিব 28টা দাঁতৰ ভিতৰত মানে পৰা তোমালোকৰ 28টা দাঁত প্ৰপাৰ হ'ব লাগিব যদি তোমালোকৰ 28টা দাঁত মানে প্ৰপাৰ নাই তেতিয়া তোমালোকে ডক্টৰৰ ওচৰত দেখুৱাই লোৱা আৰু যদি যাৰ পোকে খাই আছে মানে কিছুমানৰ অকণমান মানে ব্লেক কালাৰ হৈ যায় ওপৰত মানে ক'লা চামনি পৰি যায় সেইটো একো নাই কিন্তু যোনবোৰ মানে একেবাৰে মাজত গাঁত হৈ যায় মোৰ মতে দাঁতটো খোৱাই লোৱা ভাল হ'ব দাঁতটো যেতিয়া আপোনালোকে যেতিয়া মেডিকেল হ'ব যেতিয়া মানে আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া দাঁতটো খোৱাই গ'লে ভাল হ'ব তাৰমানে তাত দাঁত চাই ন আৰু তোমালোকে যদি বেছি বেয়া হৈছে তেতিয়া দাঁতটো লগাই দিয়া ভাল আৰু তোমালোকৰ 32টা দাঁতৰ ভিতৰত মানে 28টা দাঁত মানে ভাল হ'বই লাগিব তেতিয়া তোমালোকৰ ৰিজেক্ট মানে নহয় যদি 28টা দাঁতৰ ভিতৰত তোমালোকৰ 27টা থাকে তেতিয়া 25টা থাকে তেতিয়া তোমালোকৰ ৰিজেক্ট হৈ যাব তো তোমালোকে যদি দাঁত বেয়া হৈ আছে 28টা দাঁত যদি আছে একো নাই যদি তোমালোকৰ দাঁত বেয়া হৈছে তোমালোকে দাঁতকেইটা মানে ভাল কৰি দিবা আৰু যাৰ এনেকুৱা দাঁতৰ প্ৰব্লেম আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নতুন এটা ভিডিঅ'লৈ আকৌ আহিম জয় হিন্দ।